নমস্কাৰ জয় অসম স্বাগতম জনাইছো আপোনালোকক অন্য এখন ভিডিঅ'লৈ। তো আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিব লৈছো জব কাৰ্ডৰ লগত ডিবিটি লিংক আছে নে নাই। তো ডিবিটি লিংকটো হয় কি আপুনি হয়তো গম পোৱা নাই। ডিবিটি লিংক মানে হৈছে বেংকৰ লগত আধাৰ সেটিং বা আধাৰ সেটিংৰ বাহিৰতো আৰু এটা আছে ডিবিটি লিংক, ঠিক আছে, ডাইৰেক্ট বেনিফিচিয়াৰী ট্ৰান্সফাৰ। তো জব কাৰ্ডৰ লগত ডিবিটি লিংক আছে নে নাই, যদি নাই আপুনি কেনেকৈ গম পাব, তো এই ভিডিঅ'ৰ শেষলৈকে চাব, আপুনি নিজৰ মোবাইলতে চেক কৰিব পাৰিব। যদিহে এতিয়ালৈকে ডিবিটি লিংক কৰা নাই সোনকালে কৰি লওক। যদি আপুনি চৰকাৰী আঁচনি পাই আছে, অৰুণোদয় জব কাৰ্ডৰ পইচা যদি সোমোৱা নাই, আপোনাৰ যদি অৰুণোদয় বুঢ়া পেঞ্চন পাই আছে, তো আপোনাৰ সোনকালে বন্ধ হ'বলৈ ওলাইছে। কাৰণ যদি ডিবিটি লিংক ডাইৰেক্ট বেনিফিচিয়াৰী ট্ৰান্সফাৰ আপোনাৰ একাউণ্টৰ সৈতে নাথাকে, তেনেহ'লে আপুনি সকলোখন আঁচনিৰ পৰা বঞ্চিত হ'ব। তো কেনেকৈ কি প্ৰচেছ আছে এইখন ভিডিঅ'ৰ শেষলৈকে চাওক, সকলোখিনি আপুনি নিজৰ মোবাইলতে চেক কৰিব পাৰিব। তো নমস্কাৰ, আপুনি চাই আছে টেক আছাম আৰু টেক আছাম চেনেলখন। ভিডিঅ'খন ভাল লাগিলে ভিডিঅ'খনত লাইক কৰি চেনেলখন অৱশ্যই ছাবস্ক্ৰাইব কৰিব এনেকুৱা ধৰণৰ ভিডিঅ' পোৱাৰ বাবে। তো আপোনাৰ মোবাইলৰ যিকোনো গুগল ক্ৰমত যায় আপুনি ইয়াতে চাৰ্চ কৰি দিব লাগিব NPCI বুলি, ঠিক আছে। আপুনি NPCI বুলি চাৰ্চ কৰাৰ লগতে আপোনালোকৰ এইখন পেজ খোল খাই যাব আৰু আপোনালোকৰ নেশ্যনেল পে'মেণ্ট কৰ্প'ৰেশ্যন অফ ইণ্ডিয়াত ক্লিক কৰি দিব লাগিব প্ৰথম লিংকটোত। ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকৰ মাজত এইখন পেজ খোল খাই যাব। ইয়াৰ পিছত আপুনি কি কৰিব, কনজিউমাৰ বুলি এটা অপশ্যন আছে, আপুনি দেখা পাইছেনে নাই। ইয়াত কনজিউমাৰ বুলি আছে, তো কনজিউমাৰত ক্লিক কৰি দিব লাগিব। কনজিউমাৰত ক্লিক কৰাৰ পিছত ছাইডত লিখা আছে ভাৰত আধাৰ সেটিং বুলি, তো ভাৰত আধাৰ সেটিঙত আপুনি ক্লিক কৰি দিব। ভাৰত আধাৰ সেটিঙত ক্লিক কৰাৰ পিছত আপোনালোকৰ মাজত এইখন পেজ খোল খাই যাব। তো এইখন পেজ খোল খোৱাৰ পিছত আপোনাৰ কি কৰিব লাগিব, এণ্টাৰ ইয়ৰ আধাৰ। তো ইয়াতে আপোনাৰ আধাৰ নম্বৰ টাইপ কৰি দিব লাগিব। সোনকালে মই আধাৰ নম্বৰ টাইপ কৰি দি আছোঁ, আপোনালোকেও টাইপ কৰি দিব। তো ইয়াতে ৰিকুৱেষ্ট ফৰ আধাৰ বুলি সেটিঙত ক্লিক কৰি দিব। ইয়াৰ পৰা ফ্ৰেছ সেটিং চিলেক্ট কৰি ল'ব। ইয়াৰ পৰা আপোনাৰ বেংক চিলেক্ট কৰি ল'ব। মোৰ বেংক অফ বৰোদা হয়, মই বেংক অফ বৰোদা চিলেক্ট কৰিম। ইয়াতে আপোনাৰ একাউণ্ট নম্বৰ টাইপ কৰি দিব। আপোনাৰ একাউণ্ট নম্বৰ টাইপ কৰাৰ লগে লগে আপুনি ইয়াৰ পৰা কনফাৰ্ম একাউণ্ট নম্বৰ টাইপ কৰি দিব। ইয়াতে আপোনাৰ ৰি এণ্টাৰ কৰি দিব একাউণ্ট নম্বৰটো। ৰি এণ্টাৰ একাউণ্ট নম্বৰ টাইপ কৰাৰ পিছত চাইডত এটা টিক আছে, টাৰ্ম এণ্ড কণ্ডিশ্যন, টিক ক্লিক কৰাৰ পিছত ইয়াৰ পৰা আপুনি কেপচাৰটো ফিল কৰি দিব। কেপচাৰ ফিল কৰাৰ পিছত কি আছে, কেপচাৰটো ফিল কৰাৰ পিছত আপুনি প্ৰচিডত ক্লিক কৰি দিব, ঠিক আছে। তো কেপচাৰটো ফিল কৰি আপোনালোকক লাইভ দেখাই আছোঁ, মই প্ৰচিডত ক্লিক কৰি দিব। প্ৰচিডত ক্লিক কৰাৰ যে তলত স্ক্ৰল কৰাৰ লগতে ইয়াতে আছে টাৰ্ম এণ্ড কণ্ডিশ্যন, আই এগ্ৰি টু কণ্টিনিউ বুলি ক্লিক কৰি দিব। তো ইনভেলিড, চৰি ইয়াৰ, ইনভেলিড কেপচাৰ হৈ গ'ল। তো ৰ'ব, মই ভালকৈ শুদ্ধকৈ কেপচাৰটো কৰি লৈ আছোঁ। 4JCQPT, ঠিক আছে। ইয়াৰ পৰা আমি প্ৰচিডত ক্লিক কৰি দিম আৰু এবাৰ আহি গ'ল। তো আমি টাৰ্ম এণ্ড কণ্ডিশ্যন এগ্ৰি কণ্টিনিউত ক্লিক কৰি দিম। তো দেখা পাই আছে যে ইয়াতে আপোনাৰ মোবাইলত এটা OTP গৈছে, যিখন আপোনাৰ আধাৰ কাৰ্ডৰ লগত মোবাইল নম্বৰ লিংক আছে, সেই মোবাইলত এখন OTP গুচি গৈছে। সেই OTPখন ইয়াতে দিয়াৰ পিছত আপুনি ছাবমিটত ক্লিক কৰি দিব। তো ছাবমিটত ক্লিক কৰাৰ পিছত অলপ সময় লৈ আছে। তো সময় লৈ ইয়াত দেখা পাই আছে ইউ হেভ অলৰেডি চেৰিড উইথ বেংক অফ বৰোদা, অ'কে প্ৰচিড বুলি। তো অলৰেডি মোৰ বেংক অফ বৰোদাৰ সৈতে ডিবিটি লিংক হৈ আছে, তো ডাইৰেক্ট বেনিফিচিয়াৰী ট্ৰান্সফাৰ হৈ আছে, যিহেতু মোৰ অলৰেডি ছাবমিট হৈ আছে। কিন্তু আপোনালোকৰ যদিহে নাথাকে, ইয়াৰ পৰা ৰিকুৱেষ্টত যাব আৰু আপুনি বেংকত গৈ ডিবিটিখন আৰামছে লিংক কৰি ল'ব পাৰিব। তো ভিডিঅ'খন অৱশ্যই ভাল লাগিলে চেনেলখন ছাবস্ক্ৰাইব কৰি ভিডিঅ'খন লাইক কৰি দিব আৰু টেক আছাম চেনেলখন অৱশ্যই ছাবস্ক্ৰাইব কৰক। আপোনালোকৰ বহুত কিছু জানিব পাৰিব আৰু শিকিব পাৰিব। নমস্কাৰ।